নমস্কাৰ পোনপ্ৰথমে পোহৰৰ উৎসৱ দীপাৱলীৰ আজিৰ এই পবিত্ৰ ক্ষণত সকলোলৈকে শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আজি পোহৰৰ উৎসৱ দীপাৱলীৰ আলোকে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক আনন্দ উল্লাস আৰু আশাৰ বতৰা। দীপাৱলীৰ মূল তাৎপৰ্য হৈছে অন্ধকাৰৰ বিৰুদ্ধে পোহৰৰ, বেয়াৰ বিৰুদ্ধে ভালৰ, অজ্ঞানৰ বিৰুদ্ধে জ্ঞানৰ যি বিজয়, সেই বিজয়ক প্ৰতিনিধিত্ব কৰে পোহৰৰ উৎসৱ দীপাৱলীয়ে। আৰু আজিৰ এই পোহৰৰ উৎসৱ দীপাৱলীক বিভিন্ন ধৰ্মাৱলম্বী লোকসকলে বিভিন্ন ধৰণে এই উৎসৱটি পালন কৰে। আমাৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলে যেতিয়া ভগৱান শ্ৰী ৰামচন্দ্ৰ 14 বছৰ বনবাস কৰি উভতি আহিছিল অযোধ্যালৈ আৰু অসুৰূপী ৰাৱণৰ পৰাজয়ৰ পিছত উলহ মালহেৰে অযোধ্যাত প্ৰথম দীপাৱলী আয়োজন কৰিছিল। আৰু সেই হিন্দু ধৰ্মাৱলম্বী লোকসকলে ভগৱান শ্ৰী ৰামচন্দ্ৰ উভতি অহাৰ চিনস্বৰূপে আজিৰ এই